खुलुमबाय निउज 24 बडलेण्ड नायगिरि नोंथांमोनखौ बरायना दिनैनि ब्रेकिं निउजजों आं बबिता बर' BTR आव राजखान्थि दोलोनि बिसायख'थि फोसावनाय मेल 2020 मायथाइनि BTR बिसायख'थियाव देरहानाय असिलाजों गावनि दोलोखौ गोख्रों खालामनो दाब दाब जायगायाव बिसायख'थिनि मेल खुंनाया बांबोगासिनो दिनै उदालगुरि जिल्लानि हरिसिङा बियाबाव BJPनि स्टार केम्पेइनार महरै आसामनि सावस्रि बिफाननि मन्थ्रि हिमन्त बिश्व शर्मा সুবিধা পাব লাগে যদি মোৰ মাটি মই বিক্ৰী কৰিব খুজো কিনিব খুজো মোৰ জাতি উপজাতি চৰকাৰে বিনামূলীয়া কোভিড ট্ৰিটমেন্ট কৰি মহাৰাষ্ট্ৰ পাঞ্জাবৰ দৰে ডাঙৰ চৰকাৰে কৰ্মচাৰী দৰমহা কাটিলে আমি কলো নাই দৰমহা পুৰা পাব বোলে চাউলো পুৰা পাব প্ৰথম বছৰ 3 টকা আছিল 1 টকা আছিল এই বছৰ বিনামূলীয়া হ'ব खौरांगिरिनि सिगाङाव फोरमायनाय बादिब्ला 2020 मायथाइनि BTR बिसायख'थियाव BTR आव BJPआनो सोरखार दागोन होनना फोरमायो रिपर्ट जितेन बसुमतारी निउज 24 बडलेण्ड মনৰ কথা পাতিলোঁ আজিৰ দিনটো ওদালগুৰি জিলাত 3খনকৈ সভা আমাৰ অনুষ্ঠিত হ'ল ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু মই নিশ্চিত যে এইবাৰ BTCত BJP দলৰ চৰকাৰ গঠন হ'ব उदालगुरि जिल्लानि कलाइगाव हाबिभाङा पुब कलाइगाव गेजेर इंराजी फरायसालिनि लांगोनायाव रश्मि ग्रामीण फसंथाननि मावखुलिनि गिबि खुन्थिया गायसनजेनो BC ब्लक अफिसार ज्योतिप्रभा शइकियाया मोनजिगु आइजो थांना थानाय लोगो गोटनि आफादगिरि बिजु प्रभा सहरिया आरो नेहाथारि सीमा रय बिथांमोनाबो नुजाथि थायो আপোনালোকে এতিয়া চৰকাৰী মাটি পাইছে বা তাতে ঘৰটো বনাইছে কিন্তু ইয়াৰ পিছতো আপোনালোকৰ পঞ্চায়তৰ ফালৰ পৰা হওক বা আমাৰ VCDCৰ ফালৰ পৰাই হওক কিছুমান সুবিধা আহে এতিয়া এবাৰ যেটো 15 ফাইনেন্স হৈ আছে তাতে তেওঁলোকৰ পৰিকল্পনাৰ ভিতৰত কিছুমান IBS স্কিম আহিছে সেই স্কিমত যদি আপোনালোকে আগতে এনৰেগাৰ জব কাৰ্ডৰ স্কিম আছিলে স্কিম বুলি ক'লে আমি সবেই জানো যে জব কাৰ্ডৰ কি কাম আহে ৰাস্তাও কৰিছিল চৰকাৰেও ৰশ্মি গ্ৰামীণ সংগঠন গোটসমূহত আমাৰ পইচাৰ উদ্দেশ্য লক্ষ্যৰ উদ্দেশ্য কেনেকুৱা হ'ব আৰু তেওঁলোকৰ উন্নয়নৰ কাৰণে আপোনালোক কি অফিচৰ পৰা কাম কৰিব হয় আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান যেতিয়াৰ পৰা হৈছে 2012 পৰা আমাৰ অসমত আৰম্ভ হৈছে তেতিয়াৰ পৰা লক্ষ্য আৰু উদ্দেশ্য এটাই হ'ল যে আমাৰ মহিলাসকলৰ গাঁৱলীয়া যিসকল দুখীয়া মহিলা তেওঁলোকৰ জীৱনৰ যেটো পৰিকল্পনা বা তেওঁলোকৰ ধৰক যেটো উপাৰ্জনমুখী পৰিকল্পনা তেওঁলোক আগবঢ়াই নিয়া তেওঁলোকৰ যাতে উপাৰ্জনৰ উৎসটো আগবাঢ়ি যায় তাৰ কাৰণে গোটৰ যোগেদি তেওঁলোকক উন্নতিৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি দিছে আৰু ইয়াতে বহুতো লাভৱান হৈছে যেনেকৈ যেতিয়া গোট এটাত সোমোৱাৰ 3 মাহৰ পিছতে আমাৰ ফালৰ পৰা ৰিভলভিং ফাণ্ড যেটো ঘূৰ্ণীয়মান পুঁজিৰ ব্যৱস্থা কৰে হেতু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ পৰা 15000 টকা তো অসম চৰকাৰে তাৰ লগত যোগ কৰি পেলাই আকৌ কনকলতা মহিলা মানে আঁচনি বুলি দি পেলাই 25000 টকাকে দিছে বহুতখিনি গোটে পাইছে ইয়াতে ঠিক আছে আৰু বাকি যিসকলে পাবলৈ আছে তেওঁলোকৰ অলৰেডি প্ৰচেছ হৈ গৈছে হয়তো এই 2 দিনতে সোমাব তাৰ পিছত এটা যেটা গ্ৰামীণ সংগঠন হিচাপে গোট খালে তেতিয়া কি হৈছে ইয়াতে প্ৰথমতে অৰ্ধেক গোটৰ যদি 19টা আছে তেতিয়াহ'লে প্ৰথম 10টা গোটে ক্ষুদ্ৰ ঋণ বিনিয়োগ আঁচনিৰ তৰফৰ পৰা ঋণ 50000 কে পাব এটা গোটে তো হেতু যেতিয়া ঘূৰাই দিব তা বাকিখিনিও ক্ৰমানুসাৰে পাই গৈ থাকিব তাৰ পিছত ইয়াৰ উপৰিও আমি গোটসমূহক বেংকৰ লগত ঋণ সংযোগ কৰাইছো বেংক লিংকেজ বুলি কয় তো বেংকৰ যোগেদি 5 লাখ টকালৈকে ঋণ মঞ্জুৰ হ'ব যদি তেওঁলোকৰ ধৰ ন্যূনতম যিখিনি তেওঁলোকৰ এলিজিবিলিটি থাকে সেইখিনি যদি কমপ্লিট কৰিছে তেতিয়াহ'লে 5 লাখ টকা লোন পাব তাৰে প্ৰথমতে 2 লাখ টকা সেইখিনি ঘূৰালে আকৌ 3 লাখ টকা তেনেকৈ পাব আৰু চৰকাৰে সেইখিনিৰ ওপৰতো সাবসিডিৰ ব্যৱস্থা কৰি থৈছে গতিকে সেইখিনি কি হৈছে তেওঁলোকে পাই পেলাই নিজৰ ব্যক্তিগতভাৱে প্ৰথমতে উন্নতি কৰি পিছত সমূহীয়াকৈ ৰাইজৰ হৈ গোটৰ হৈ গ্ৰামীণ সংগঠনৰ হৈ উন্নতি কৰিব পাৰিব আৰু বহুতে এতিয়া ইয়াতে কিছুমান গোট আছে 2018 পৰা মই ইয়াত আহিছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰায় ইয়াতে 80% গোটে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ 25000 টকা পাবলৈ সক্ষম হৈছে আৰু আমাৰ কলাই গাঁৱত 10টা গ্ৰামীণ সংগঠনে 4 লাখকৈ যেটো ক্ষুদ্ৰ ঋণ বিনিয়োগ আঁচনিৰ টকাও পাইছে আৰু তেওঁলোকৰ মানে এতিয়া প্ৰথম কিস্তি সামৰণি হ'বলৈ হৈছে মানে এটাকিটা গোটেই 50000 কে লাভ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া আমাৰ বেংকৰ পৰা গাঁৱলীয়া বেংকেই হওক বা ইয়াতে ষ্টেট বেংক হওক ইউকো বেংকৰ পৰা ঋণো পাইছে বহুতখিনি গোটে আৰু তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিছে ঋণ পোৱা বেছি দিন হোৱা নাই বাৰু অৱশ্যে আমাৰ প্ৰায় 6 মাহমান আগৰ পৰাই ঋণবিলাকৰ মুকলি কৰিছে বেংকে আৰু বৰ্তমান এইখিনি প্ৰচেছ চলি আছে আৰু অনাগত দিনতো চলি গৈ থাকিব এতিয়া গোটত থাকিলে আমাৰ কিছুমান বাৰ আছে এতিয়া ৰাজহুৱা বুলি যেতিয়া গ্ৰামীণ সংগঠন গঠন কৰিলে তাত তেওঁলোকে
সমাজৰ উন্নতিৰ কাৰণে যিকোনো কাম কৰিব পাৰে, কাৰণ কিয় মহিলা হ'ল সমাজৰ এটা ডাঙৰ শক্তি। তেওঁলোকে ৰাজহুৱা কাম বুলি ক'লে ৰাইজৰ ক'ৰবাত স্কুলত শিক্ষক কম আছে, কোনোবা সময়মতে নাহে, ক'ৰবাত ৰাজহুৱা অফিচৰ অভাৱ, ক'ৰবাত বোলে ঘৰুৱা কণ্ডলো লাগি আছে, ক'ৰবাত মাদক দ্ৰব্য বেছিকৈ প্ৰচলন হৈ আছে, সেইখিনি গোটেইখিনি কাম তেওঁলোকে আগবাঢ়ি কৰিব পাৰে। কাৰণ কিয় নাৰী শক্তিটো হ'ল এটা ডাঙৰ শক্তি আৰু প্ৰত্যেক ঘৰৰ প্ৰত্যেকগৰাকী সদস্য ইয়াত অন্তৰ্ভুক্ত হৈ আছে বুলি ক'ব পাৰি। গতিকে গাঁৱৰ গোটেইখিনি তথ্য তেওঁলোকৰ হাততে থাকে আৰু তেওঁলোকে জানে যে ক'ত কি হৈ আছে আৰু সকলোখিনি তেওঁলোকে সামৰি পেলাই গাঁৱৰ বিপদ আপদ বা কাৰোবাক সহায়ো কৰিব পাৰে। এতিয়াই ধৰি লওক এটা এনেকুৱা ঘৰ এটা বনাব গ'লেও আপোনাৰ টকা 20,000 টকা লাগিব, কিন্তু এটা গোট হিচাপে 20,000 টকা উলিয়াবলৈ 12জনী সদস্যৰ সক্ষম নাই, কাৰণ আমাৰ সকলোৱে দুখীয়া পৰিয়ালৰ সদস্য। এতিয়া মই তাকে ক'লোঁ যে গতিকে আমাৰ ইয়াতে 19টা গোট আছে, 12জনীকে মহিলাকে আমাৰ প্ৰায় 2000 মহিলা আছে, 10 টকাকৈ দিলেও আমাৰ 20,000 টকা হৈ আছে। তেওঁলোকৰ গাতো নালাগে আৰু এটা 20,000 টকা কালেকশ্যন হ'ল। ঠিক সেইদৰে গাঁৱত যদি কাৰোবাৰ ঘৰত সেই 1900 মহিলাৰ কাৰোবাৰ ঘৰত যদি তেনেকুৱা বিপদ এটা হ'ল, চবেই যদি 10 টকাকৈও দিওঁ বুলি কয়, তেতিয়া তেওঁলোকে কিমান পাব? 20,000 টকা পাব। ঠিক তেনেদৰে তেওঁলোকে উন্নতি কৰিব আৰু কৰিও আছে বহুতে, হয়তো ধৰক কিছুমান জেগাত তেওঁলোকে সঠিক ৰাস্তা পোৱা নাই। গতিকে আমাৰ কামটো হ'ল যে তেওঁলোকক সঠিক ৰাস্তাটো দেখুৱাই দিয়া, সঠিক পথটো দেখুৱাই পেলাই আগুৱাই নিয়া। মহিলাখিনিয়ে একগোট হৈ প্ৰথমতে আমি আত্মসহায়ক গোট গঠন কৰিলোঁ। তাৰপিছত এতিয়া প্ৰথমতে 15টা গোট লগ লাগি এটা গ্ৰামীয় সংগঠন গঠন কৰিলোঁ আৰু তাৰপিছত আকৌ 4টা গোট লগ কৰিলোঁ। এতিয়া বৰ্তমান আমাৰ গ্ৰামীয় সংগঠনটোত সৰ্বমুঠ 19টা গোট লগ লাগিছে। তাৰে এই গ্ৰামীয় সংগঠনটোৰ নাম হৈছে ৰশ্মি আৰু ইয়াৰে প্ৰেছিডেণ্ট হৈছে এওঁ, তাৰপিছত ছেক্ৰেটাৰী এওঁ আৰু তেওঁ বুক কিপাৰ আৰু 3জনী আছে, তেওঁলোক পিছফালে আছে। তাৰপিছত ইয়াৰ জৰিয়তে আমি গাঁৱৰ দুখীয়া দৰিদ্ৰ মহিলাখিনিক আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ আৰু পাৰিছেও, কিছুমানে বহুতে আগতকৈ সক্ষম হৈছে আগবাঢ়ি যাবলৈ চবৰে সহায় সহযোগত। আৰু মই এটা কথা কৈছোঁ, এই হাবিভঙা গাঁৱৰ এই সংগঠনটো আগবাঢ়ি যোৱাত গাঁৱৰ মানুহখিনিৰো যথেষ্ট সহায় সহযোগ আছে, যাৰ ফলত আজি আমি এনেকুৱা এটা দিনত উপনীত হ'ব সক্ষম হৈছোঁ। গাঁৱৰ মানুহখিনিয়ে হওক আৰু হেড ছাৰ, বিশেষকৈ আমাৰ বীৰেন শৰ্মা ছাৰ, তেওঁ এই পূব কলাইগাঁও ME স্কুলৰ প্ৰধান শিক্ষক, তেওঁৰ মহানুভৱতাত আমি আজি এইখিনিত উপস্থিত হৈছোঁ। তেওঁ এই স্কুলৰ মাটিখিনি আমাক দিয়াৰ কাৰণে আমি ভৱিষ্যতে আৰু আগবাঢ়ি যাব সক্ষম হ'ম। এটা পিয়ৰ গ'ল, তাৰপৰা ইয়াতে ধৰ ডক্টৰ বহুত থাকিব পাৰে, কিন্তু চবকে একেলগে দিব লাগিব। তেতিয়াই মানে কি হয়, ৰাজহুৱাবিলাকৰ কাৰণেও এপ্লিকেশ্যন হ'ব, ৰাজহুৱাখিনিৰ কাৰণে এপ্লিকেশ্যন হ'ব আৰু সেই সময়ছোৱাতে কি হ'ব আপোনাৰ এই এইটো অফিচ, ক'ৰবাত লেট্ৰিন ঘৰ, ৰাজহুৱা Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.